নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি ওলালোঁ সকামলৈ বুলি। এয়া ডাইখুৰীৰ ঘৰত সকাম আছে। ডাইখুৰী মানে মানুহজনৰ ডাইখুৰী, যদি মোৰ ডাইখুৰী নহয় নহয় বাৰু। এয়া চাহ বনাবলৈ ৰেডি হ'লোঁ। খুৰীদেউৱে তেনেকৈ ইডলি পিঠা তিল পিঠা সাজুৱে কৰি থৈছে ধুনীয়াকৈ। অকল কিন্তু দিবহে লাগে, চাহ তাহ বনাই মেলি সিমানটোৱে কৰিব লাগে আৰু বেছি কষ্টও নাই। ইয়াত কহিয়া পেহী কাটি আছে, ববু তেনেকৈ কামত লাগি আছে আৰু। এয়া খুৰীদেউ কাটি আছে আপেল কাটি আছে চব। এয়া ববু পেহী আৰু এয়া পাদ। আৰু সকামৰ প্ৰসাদ বুলি ক'লে এনেও মোৰ লোভৰ পানী পৰে নহয়নে বাৰু। দুটামান খাব পালেও মানে বহুত শান্তি। এয়া খুব ভাল লাগে খাই তেনেকৈ। এয়া মোৰ দাই হয়, নাৰিকল কাটি আছে। এয়া কহি আছোঁ। এয়া খুৰীদেউ ধুনীয়াকৈ বহি আছে কথা পাতি তাই। এয়া খুৰীদেউ মেইন মানে লগৰী। এয়া বহুত ধুনীয়াকৈ কাটি আছে। এইবিলাক নাৰিকলকে কাটি মেলি ৰেডি হৈ গৈছে। নাৰিকল, আপেল, কহিয়া এই তিনিটা বস্তু কাটিবলৈ দিয়ে তেনেকৈ আমাৰ মহিলাসকলক। আৰু এইফালে ভকত আই দতী আইসকলে আৰু তেনেকৈ ভাগৱত পাঠ কৰি আছে। ভালে ধুনীয়াকৈ কৰি আছোঁ, একদম ধুনীয়াকৈ শুনিও আছে আৰু ভালে খুব। এইটো টাইমত শুনিবলৈ খুব ভাল লাগে। তেনেকৈ ভাগৱত পাঠ কৰিও থাকে বাৰু, খুব ভাল লাগে। ইয়াত প্ৰসাদ বিলাবলৈ আৰম্ভ কৰিছে লাহে ধীৰে। তেনেকৈ তামোল কাটি আছে, তেনেকৈ চব সাজু কৰি আছে তেনেকৈ। ইফালে ছাইডৰ ফালে আইসকলে বহি আছে চাইডে। এয়া খুৰীদেউ ধুনীয়াকৈ মেচিকেইটা হাঁহি মাৰিছে আৰু সেইটো টাইমতে আমাৰ মগনীয়াজন আহি গ'ল। খুৰীদেউ লৰালৰিকৈ গৈ পেলাই ইডলি পিঠা তিল পিঠা তেনেকৈ চাহ খাবলৈ দিলে তেখেতক, আৰু লগতে চাউলো দিলে। সিমানটো তুলিবলৈ নহ'ল বাৰু। এয়া বহি আছে আইতাসকলে। এয়া মাহ প্ৰসাদ ল'বলৈ হৈছে আৰু জাননী দিয়া হৈছে মানে খাবৰ কাৰণে। এজন পেহা হয় পূৰা জোকাই আছে মোক মই ভিডিঅ' কৰাৰ কাৰণে। খুব সাহসী নহয় তেনেকৈ। দৰ্দীসকলে এতিয়া ধেমালি কৰি মানে অভ্যাসেই হৈ গৈছে আৰু। এয়া প্ৰসাদ খাবলৈ আৰম্ভ হৈছে আৰু এইবিলাক চব এক্সট্ৰাকৈ থৈ দিছে আৰু মানে যোনে খোৱা নাই তেনেকৈ সিহঁতৰ কাৰণে। এইবিলাক বাই আজিলৈ সকলোলৈ বাই।